যোৱা 10 নৱেম্বৰৰ নিশাৰ ভাগৰ পৰা সামাজিক মাধ্যম টুইটাৰত এটা ট্ৰেণ্ড চলিবলৈ আৰম্ভ কৰিলে। বেন দৃষ্টি IAS। দৃষ্টি IAS বন্ধ কৰক। ইয়াৰ মূলতে আছিল দৃষ্টি IAS নামৰ UPSCৰ কোচিং ইনষ্টিটিউটৰ সংস্থাপক ডক্টৰ বিকাশ দিব্যকীৰ্তিৰ দুটা ছুটি ভিডিঅ'। तो राम ने जो वाक्य बोला है ना, बड़ा खराब वाक्य बोला थे। और रही तुम्हारी बात, जैसे कुत्ते द्वारा चाटे जाने के बाद घी भोजन योग्य नहीं रहता है, वैसे तुम अब मेरे योग्य नहीं हो। ইতিমধ্যে ভাইৰেল হৈ পৰা ভিডিঅ' দুটাৰ এটিত ডক্টৰ বিকাশ দিব্যকীৰ্তিয়ে সীতা দেৱী আৰু প্ৰভু শ্ৰীৰামৰ মাজত হোৱা কথোপকথনৰ ওপৰত মন্তব্য কৰা দেখা গৈছে আৰু আনটিত তেওঁ সম্বুক নামৰ এজন তপস্বী শূদ্ৰক ৰামে বধ কৰাৰ প্ৰসংগ উল্লেখ কৰিছে। মুহূৰ্তৰ ভিতৰতে ভাইৰেল হোৱা এই ভিডিঅ' দুটিত দৰ্শকে নিজস্ব মতামত আগবঢ়াবলৈ ধৰিলে। তথাকথিত হিন্দুত্ব আদৰ্শবাদী ব্যক্তিসকলে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি 10 নৱেম্বৰত টুইটাৰত ট্ৰেণ্ড কৰালে বেন দৃষ্টি IAS। ইয়াৰ বিপৰীতে 12 নৱেম্বৰত তেওঁৰ সমৰ্থনত টুইটাৰত ট্ৰেণ্ড হ'ল আই ছাপোৰ্ট বিকাশ দিব্যকীৰ্তি। যিসকলে ডক্টৰ বিকাশ দিব্যকীৰ্তিৰ বিষয়ে নাজানে তেওঁলোকক কৈ থওঁ যে ডক্টৰ বিকাশ দিব্যকীৰ্তি হ'ল দিল্লীৰ প্ৰসিদ্ধ UPSCৰ কোচিং ইনষ্টিটিউট দৃষ্টি IASৰ সংস্থাপক। ইতিমধ্যে সহস্ৰাধিক প্ৰাৰ্থীৰ UPSCৰ ছিলেকশ্যন পোৱাত তেওঁ মাৰ্গদৰ্শক হিচাপে সহায় কৰিছে। তেওঁৰ অনন্য ব্যক্তিত্ব আৰু অসাধাৰণ মোহনীয় টিচিং ষ্টাইলৰ বাবে UPSCৰ প্ৰত্যাশী আৰু আন বহুতো ইউটিউবৰ দৰ্শকৰে তেওঁ প্ৰিয়। ব্যক্তিগত জীৱনত তেওঁ নিজেও প্ৰথমবাৰৰ বাবে UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ IRS হিচাপে নিৰ্বাচিত হৈছিল যদিও পিছত চাকৰিৰ পৰা অব্যাহতি লৈ যোৱা 2 দশক কেৱল শিক্ষকতাৰ লগতে জড়িত হৈ আছে। এতিয়া আহোঁ বিষয়বস্তুৰ কথালৈ। ডক্টৰ বিকাশ দিব্যকীৰ্তি এনেও সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়। তেওঁৰ যিকোনো ভিডিঅ'তে সাধাৰণতে লাখৰ ওপৰতে ভিউজ থাকে। এইবাৰ তাতে আকৌ বিতৰ্কিত বিষয়। সেয়েহে মুহূৰ্তৰ ভিতৰতে ভিডিঅ' ক্লিপকেইটি ভাইৰেল হ'ল। ইয়াৰ এটা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে ডক্টৰ বিকাশ দিব্যকীৰ্তিয়ে ভগৱান শ্ৰীৰামে সীতা দেৱীক উদ্দেশ্য কৰি এটি সংলাপ ক্লাছত কৈ শুনাইছে। প্ৰভু শ্ৰীৰামে সীতাক কৈছে, সীতা, তুমি যদি ভাবিছা মই তোমাৰ বাবে ৰাৱণৰ লগত যুদ্ধ কৰিছোঁ তেনেহ'লে তুমি ভুল ভাবিছা। মই আচলতে বংশৰ সন্মান ৰক্ষাৰ বাবেহে লংকালৈ আহি যুদ্ধ কৰিছোঁ। আৰু তোমাৰ কথা যদি কওঁ তেনেহ'লে শুনা, যিদৰে কুকুৰে চেলেকাৰ পাছত ঘি যেনেকৈ খোৱাৰ উপযোগী হৈ নাথাকে ঠিক তেনেকৈ তুমি মোৰ বাবে যোগ্য হৈ থকা নাই। আনটো ভিডিঅ'ত ডক্টৰ দিব্যকীৰ্তিয়ে উল্লেখ কৰিছে যে কেৱল শূদ্ৰ হোৱাৰ বাবেই অৰ্থাৎ নিম্ন জাতিৰ হোৱাৰ বাবেই ৰামে সম্বুক নামৰ এজন তপস্বীক বধ কৰিলে। আন এটি প্ৰসংগত ডক্টৰ দিব্যকীৰ্তিয়ে বেদক অপৌৰুষেয় অৰ্থাৎ হিন্দু ধৰ্মৰ আদি গ্ৰন্থসমূহ ভগৱানৰ দ্বাৰা ৰচিত গ্ৰন্থ বুলি মানি ল'বলৈ অস্বীকাৰ কৰিছে। হাতে পাছে মিলি আটাইকেইটা বিষয়তে তেওঁক টুইটাৰ আৰু অন্য সামাজিক মাধ্যমত ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল। গতিকে যোৱা 12 নৱেম্বৰত তেওঁ দ্য লাল্লানটপ নামৰ ইউটিউবৰ চেনেললৈ আহি এই সকলো বিষয়ত নিজস্ব মতামত স্পষ্ট কৰিবলৈ এটি অনুষ্ঠানত ভাগ ল'লে। প্ৰায় আধা ঘণ্টীয়া এই অনুষ্ঠানত ডক্টৰ দিব্যকীৰ্তিয়ে সকলো বিষয়তে তথ্য সহকাৰে স্পষ্টকৈ মতামত প্ৰকাশ কৰিছে। উল্লেখনীয় কথাটো হ'ল যে এই ভিডিঅ'সমূহ প্ৰায় 4 বছৰৰ পুৰণি। ডক্টৰ দিব্যকীৰ্তিয়ে লগতে কয় যে তেওঁ ব্যক্তিগতভাৱে তেনে মন্তব্য কৰিব লগা হোৱাত অতি দুখিত। কিন্তু তেওঁৰ সেই মন্তব্য অতি প্ৰয়োজনতহে প্ৰসংগক্ৰমে উল্লেখ কৰিব লগা হৈছে। UPSCৰ এটি সম্ভাৱ্য প্ৰশ্নৰ উত্তৰত কবি তুলসী দাসক তেওঁৰ উত্তৰসূৰী কবিসকলৰ তুলনাত প্ৰগতিশীল বুলি প্ৰতিপন্ন কৰিবৰ বাবেই তেনে প্ৰসংগ উল্লেখ কৰিব লগা হোৱা বুলি তেওঁ মন্তব্য কৰিছে। অৱশ্যে এটা কথা ঠিক যে ভাইৰেল হোৱা ভিডিঅ'কেইটাত স্পষ্টকৈ দেখা গৈছে যে যথেষ্ট অস্বস্তিৰ মাজতহে ডক্টৰ দিব্যকীৰ্তিয়ে মন্তব্যসমূহ আগবঢ়াইছে। উল্লেখ্য যে ইণ্টাৰভিউত মতামত জনাবলৈ আহোঁতে ডক্টৰ দিব্যকীৰ্তিয়ে বাল্মীকিৰ ৰামায়ণকে ধৰি ভালেকেইখন প্ৰসংগ পুথি আনি তথ্য সহকাৰে মতামত দাঙি ধৰিছিল। ইয়াৰ পিছতো আন প্ৰসংগ প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে ইচ্ছুক ব্যক্তিয়ে অহা 18, 19 আৰু 20 নৱেম্বৰত দিল্লীৰ মেজৰ ধ্যানচাঁদ ষ্টেডিয়ামত হ'ব লগা দ্য লাল্লানটপ আড্ডাত ডক্টৰ বিকাশ দিব্যকীৰ্তিক লগ ধৰিব পাৰে। কিন্তু এইখিনিতে আন এটা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ। ভিডিঅ'সমূহ ভাইৰেল হোৱাৰ পাছত ডক্টৰ বিকাশ দিব্যকীৰ্তিয়ে সচৰাচৰ হোৱাৰ দৰে
তথাকথিত ধৰ্মৰ ঠিকাদাৰসমূহৰ পৰা ব্যক্তিগত জীৱনত ভাবুকি লাভ কৰিছে। ইয়াকে লৈ তেওঁৰ সৰু পুত্ৰ সম্বন্ধিতে পৰিয়াল তথা আন ওচৰ চুবুৰীয়া শংকিত হৈ পৰিছে। আনকি তেওঁ সকলোৱে ঘৰৰ বাহিৰ ওলাবলৈকে মানা কৰিছে। এইটো অতি চিন্তনীয় বিষয়। গণতান্ত্ৰিক দেশ এখনত সকলো নাগৰিকৰে মতামত প্ৰকাশৰ অধিকাৰ থাকে। যদি কাৰোবাৰ দ্বাৰা কোনো ব্যক্তিৰ ব্যক্তিগত মতাদৰ্শ আঘাতপ্ৰাপ্ত হৈছে তেন্তে তেওঁ আইনৰ সহায় ল'ব পাৰে। ইতিমধ্যে ডক্টৰ দিব্যকীৰ্তিৰ ওপৰতো পুলিচ কেছ ৰেজিষ্টাৰ হৈছে। কিন্তু তাৰ বিপৰীতে নিশ্চয়কৈ ভাবুকি প্ৰদান কৰাটো অতি চিন্তনীয় বিষয়। আনহাতে এই বিষয়ত আন এটি বিষয়ও অতি গুৰুত্বপূৰ্ণ ৰূপত আলোচনাৰ বিষয় হিচাপে মূৰ দাঙি উঠিছে। 4 বছৰৰ পুৰণি ভিডিঅ' এটা বৰ্তমানে কিছু স্বাৰ্থান্বেষী ব্যক্তিৰ প্ৰৰোচনাত ভাইৰেল কৰি এজন মানুহক হাৰাশাস্তি কৰাৰ যুক্তি ক'ত? ডক্টৰ বিকাশ দিব্যকীৰ্তিয়ে ইণ্টাৰভিউত উল্লেখ কৰাৰ দৰে আমাৰ দেশতো ৰাইট টু বি ফৰগটেন সেই বিষয়ত আলোচনা হোৱাটো অতি জৰুৰী হৈ পৰা নাইনে? কথাষাৰ আপোনালোকলৈ এৰিলোঁ। আজিলৈ আহোঁ। নমস্কাৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আপোনালোকে আগুৱাই যাবলৈ উৎসাহী কৰিব।